কেতিয়াবা ভিৰৰ মাজত অকলে থাকি পাইছেনে বাৰু? এই যে আপোনাৰ চাৰিওকাষে হেজাৰ মানুহ আৰু অথচ আপুনি আপোনাৰ বুকুত বাহ পাতি থকা কোনোবা আপোনজনৰ ভাৱত বিভোৰ হৈ পাইছেনে বাৰু কেতিয়াবা এনেকুৱা? কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ হঠাৎ মন বেয়া হৈ পাইছেনে বাৰু? সেয়াও আচলতে বিনা কাৰণত নহয়। কোনোবা নহয় কোনোবাখিনিত আপোনবোৰৰ মৰমৰ অভাৱ নাইবা তেওঁলোকে কৰা ব্যৱহাৰৰ বাবেই হয়। কেতিয়াবা হৃদয়খনে হঠাৎ উচপি উঠি পাইছেনে বাৰু? চকুৰ আগতে আপোনবোৰৰ সৈতে হেৰুৱা অতীতৰ কথা ভাবি বুকুত লৈ থকা সপোনবোৰক হেজাৰ ধুমুহাই ভাঙি থান-মান কৰি থৈ যোৱাৰ পিছতো মুখত এটুকুৰা বিশ্বাসৰ হাঁহি কঢ়িয়াই লৈ জীৱন যুঁজৰ নতুন সংজ্ঞা বিচাৰি পাইছেনে কেতিয়াবা ভৱিষ্যতৰ কথা ভাবি মনৰ চখবোৰত বিসৰ্জন বুকুত শিল বান্ধি যি আছে তাকে লৈ সুখী হ'বলৈ চেষ্টা কৰি পাইছেনে বাৰু? আচলতে দুখৰ বিন্যাস অবিহনে সুখৰ অস্তিত্বহীন নাইকিয়া। সেয়ে যি আছে তাকে লৈ সুখী হ'বলৈ শিকক। মিছাতে নিজৰ মনটোক কষ্ট দিয়াতকৈ অবাস্তৱ কল্পনা কিছুমান কৰি বাস্তৱৰ মুখামুখি হ'বলৈ শিকক। মাথো ভালে থাকিব লাগে সকলো, ভালে থাকক।